শ্ৰদ্ধাৰ দাধাৰ গাঁৱৰ ৰাৱণা মহোদয়, সহকাৰী শিক্ষক-শিক্ষয়িত্ৰীসকল, অভিভাৱিকাসকল, লগতে মৰমৰ ছাত্ৰ-ছাত্ৰী। আজি 15 আগষ্ট 80তম স্বাধীনতা দিৱসৰ উপলক্ষে আমি সকলোৱে উপবিষ্ট হৈছোঁ। আজি আমাৰ বাবে এটা বৰ বিশেষ গৌৰৱোজ্জ্বল দিন। 1947 চনৰ 15 আগষ্ট অৰ্থাৎ আজিৰ দিনটোতে ইংৰাজৰ 200 বছৰীয়া শাসনকালৰ পৰা আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীন লাভ কৰিছে। মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, ৰাণী লক্ষ্মীবাই, মোলাগাম আদি স্বনামধন্য ব্যক্তিসকলে কষ্ট আৰু ত্যাগৰ ফলত আমাৰ দেশ স্বাধীন হ'বলৈ সক্ষম হৈছে। আজি এই স্বাধীনতা দিৱস অকল পতাকা উত্তোলনেই নহয়, ই আমাৰ দেশৰ গৌৰৱ। আমি আজি এই পতাকা তলতে সকলোৱে সমাবিষ্ট হৈ ভাৱ জাগৃত কৰি সকলোকে মই সহায় সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে মই এতিয়া পতাকাখন উত্তোলন কৰিব গাঁৱৰ প্ৰধান নিখিল বৰা মহোদয়, লগতে মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। লগতে পতাকাখন উত্তোলন কৰা আগমুহূৰ্তত আপোনাৰ মহোদয় মই অনুৰোধ জনাইছোঁ। জয় স্বাধীনতা দিৱসৰ উপলক্ষে আজি সমবেত হোৱা সকলো ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু গাঁৱৰ অভিভাৱিকাসকল, আমি আজি আজিৰ দিনটোতে স্বাধীনতা দিৱসৰ যি গৌৰৱ উজলিছিল, আমি আজি এই দিনটোতেই যিসকল আমাৰ মহান বীৰসকলে, মহান ব্যক্তিসকলে আমাৰ দেশ স্বাধীনতাৰ পাবলৈ সক্ষম হৈছিল, তেখেতলোকৰ জৰিয়তে আমি আজি এই শান্তি পতাকাৰ তলত আমি থিয় হ'বলৈ সুবিধা পাইছোঁ। আমাৰ পতাকাৰ 3টা ৰঙৰ 3টা তাৎপৰ্য আছে: ধৈৰ্য, শান্তি আৰু পবিত্ৰ। এই 3টা আমাৰ প্ৰতীকেই এই পতাকাখন আমাৰ আৱিষ্কাৰ কৰা হৈছে, বা আমাৰ পতাকাখনৰ ভাৰতবৰ্ষৰ যি গধুৰ এই দায়িত্বসমূহ আমাৰ এই পতাকাখনৰ ভিতৰতে আমাৰ পূজ্য হৈ আছে। সেয়েহে আমি আজিৰ দিনটোতেই প্ৰত্যেক বিদ্যালয় বা চৰকাৰী অনুষ্ঠানতে হওক বা ঘৰে ঘৰে হওক, আমি জাতীয় পতাকা বা ৰাষ্ট্ৰীয় পতাকাখনৰ তলত থিয় হৈ আমি বিশ্বাসে ক'ব পাৰোঁ, ভাৰত মাতা কি জয়। আৰু আজি এই পতাকাখন উত্তোলন কৰিবৰ বাবে আমাক দায়িত্ব অৰ্পণ কৰিলে। সেয়েহে আমি প্ৰধান শিক্ষক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে
লগতে সকলোকে সহায় সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ৰাষ্ট্ৰীয় সংগীত গাবলৈ সাজু হোৱা। উচ্ছল জলদি তরঙ্গা তব শুভ নামে জাগে তব শুভ আশিস মাগে গাহে তব জয় গাথা জনগণ মঙ্গল দায়ক জয় হে ভারত ভাইগ বিধাতা জয় হে জয় হে জয় হে জয় 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 হে বন্দে 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 এতিয়া সকলোকে ধন্যবাদ জনাইছোঁ আৰু এতিয়া আমি কথাটো কাৰ্যসূচী ভাগ সকলোৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আমাৰ সময় নৃত্য প্ৰদৰ্শন হ'ব। সকলোকে এই নৃত্যত উপভোগ কৰিবলৈ ধন্যবাদ।